everyone, good morning সকলোকে আজি নতুন এটা ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো। এয়া দেখিছেনে কি হয়, এয়া হৈছে কাৱৈ মাছ। যেটো আজি ঘৰত আলহী আহিব, মানে আম্মাহত আহিব, সেয়ে ভাবিলো মাছ আনো আৰু মাংস চাংকটো নাখায়, লোকেল মুৰ্গী ব্ৰইলাৰ এইবোৰ একোৱে নাখায়, খালি লোকেল মাছ খায়। এই এইখিনি কাৱৈ মাছ দেখিছেনে বাছি কৰি ধুনীয়াকৈ দি পঠিয়াইছে, কিন্তু সাইডৰ এই কাইট কিডাল কাটি দিয়া নাই। এতিয়া এইখিনি কাটিব লাগিব। আৰু जो উখোৱা চাউল মানে বইল চাউল, চব্জিও আছে। বৰ বেছি ভাল নহয় আজি, অলপ মানে জ্বৰ হৈ আছে, অসুখ হৈ আছে, অলপ ডিসেন্টাৰি হৈ আছে, মানে মোৰ গেছৰ প্ৰব্লেমৰ বাবে এইবোৰ হৈছে। তো আহক তেওঁলোককে বনাব দিম আৰু আম্মাটা আহিবই, যেহেতু আম্মাটোকে বনাই খুৱাব দিম। আৰু তেতিয়া মই বাকী কামখিনি কৰি লওঁ, ঘৰৰ কামখিনি কৰি মেলি লওঁ। দা বুঠি একোৱে নাই, এখন সৰু কটাৰী আছে, এখন একেবাৰে ধাৰ নাই। এইয়া পেলাই পেলাই একদম মাংস কাটা দিয়ে কাটিছো। আম্মাই বনাইছে কাৱৈ মাছ, মানে জ্বলা দিছে একেবাৰে, মানে কাহি গৈছে, চকু পানী ওলাই গৈছে। আলহী খাব আহিলে নহ'ব নহয়, এয়া বনাই খাব লাগিব। ডাঙৰ কেৰাহীটোত মই দিব দিছিলো। তলতে এনেকৈ উলিয়াই লৈছো, সকলোৱে একেলগে বহি খালো, তামোল চামোল খালো। আম্মাহঁত গ'ল আৰু মোৰ গা বেয়া যিহেতু এতিয়া শুই আছো। আজিলৈ ইমান। বাই।